মই ডক্টৰ ৰুজি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ অন্য এটা বিষয়। যেনেকৈ বয়সস্থ মানুহে যেতিয়া দাঁত এটা হিলি যায়, তেখেতে ঘৰতে যেতিয়া হিলি থাকে তেতিয়াহ'লে ঘৰতে সৰাবলৈ চেষ্টা কৰে, আৰু এনেকৈ সৰোৱাৰ পিছত কেতিয়াবা নানা ধৰণৰ প্ৰব্লেম আহিব পাৰে, নানা ধৰণৰ অসুবিধা হ'ব পাৰে। যদি তেখেতৰ কোনো অন্য ৰোগ নাথাকে, তেখেতৰ নৰ্মেল হয় আৰু তেতিয়া একো প্ৰব্লেম নহয়। কিন্তু যেতিয়া এজন মানুহৰ অলৰেডি ডায়েবেটিছ থাকে আৰু হাৰ্টৰ বেমাৰ থাকে আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ তেজৰ ৰোগ থাকে, তেতিয়াহ'লে তেখেতৰ প্ৰব্লেম হ'ব পাৰে। দাঁতটো হিলি থকা দাঁতটো নিজে উঠাই দিয়াৰ পিছত তেখেতৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে, তেজ নৰখিব পাৰে বা বহুত বিষ হ'ব পাৰে। তেতিয়াহ'লে কেনেকৈ আপোনালোকে নিজেই সাৱধানতা ল'লে ঠিক হ'ব বা ভাল হৈ যাব বা একো চিন্তা কৰিবলগীয়া ধৰণৰ বিষয় নহয়, তাৰ বিষয়ে মই আপোনালোকৰ আগত অলপ সাধাৰণতে আমি ক্লিনিকত দাঁত এটা উঠাই দিয়াৰ পিছত তাত আমি প্ৰেছাৰ পেক দিওঁ গছ পিচৰ সহায়ত, আৰু তাৰ পাছত এটলিষ্ট 45 মিনিটলৈকে সেই যিটো প্ৰেছাৰ পেক দিওঁ গছ পিচৰ, তাক আমি দাঁত দুটাৰে দি এনেকৈ দবাই থ'বলৈ দিওঁ। যিটো খালী জেগা হয় দাঁতটো উঠাই দিয়াৰ পিছত, সেই জেগাটোত গছ পিচটো দিয়াৰ পিছত আমি মুখখন বন্ধ কৰি থ'বলৈ দিওঁ। আৰু তাৰপিছত তেখেতৰ যিমান থু ওলায়, একচুৱেলি এইটো নিজৰ ভিতৰে হয়, থু ওলায় বা তেজ ওলায়, থু পেলাই থাকিলে তেজ ওলাব আৰু কি মুখৰ প্ৰেছাৰ পৰিব মুখত এটা, সেইকাৰণে আমি থু পেলাবলৈ বন্ধ কৰোঁ। যিমান আপোনাৰ তাৰ পৰা তেজ ওলায় সেইখিনি নিজৰে তেজ হয়, আপুনি মুখৰ ভিতৰত গিলি দিব লাগে আৰু বেছি থু পেলাই থাকিব নালাগে। তাৰপিছত যেতিয়া 45 মিনিটৰ পিছত গছ পিচটো পেলাই দিয়াৰ পিছত আমি কিবা ঠাণ্ডা বস্তু খাবলৈ কওঁ। ঠাণ্ডা বস্তু যেনেকৈ আইচক্ৰীম খাব পাৰে বা ক'ল্ড ড্ৰিংকছ বা যিকোনো, যদি সেইটো নাথাকে আমি ঠাণ্ডা পানীও খাব পাৰোঁ। তাৰপিছত সেইদিনা আমি এটলিষ্ট 24 ঘণ্টা 24ৰ পৰা 36 ঘণ্টালৈকে আমি কোনো গৰম বস্তু খাবলৈ নকওঁ পেচেণ্টক। দাঁতটো উঠাই দিয়াৰ পিছত যদি গৰম বস্তু খোৱা হয়, তেতিয়াহ'লে ব্লাড ভেচেলবিলাক ডাইলেট হৈ আকৌ ব্লিডিং ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা থাকে। গৰম বস্তুৰ লগতে চুবোৱা বস্তু খাবলৈ আমি মানা কৰোঁ। চুবোৱা বস্তু যদি খোৱা হয়, দাঁতটো উঠাই দিয়া ছাইডত বেছি ফাংচনেল প্ৰব্লেম হৈ ফ্ৰেছ ব্লিডিং ষ্টাৰ্ট হ'ব পাৰে। যিটো ক্লট ফৰ্ম হয়, এইটো ক্লট ফৰ্মেশ্যনটো ভাঙি ফ্ৰেছ ব্লিডিং আকৌ ষ্টাৰ্ট হ'ব পাৰে যদি বেছিকৈ চুবোৱা বস্তু খায়। সেইবাবে আমি দাঁতটো সৰোৱাৰ পিছত এটলিষ্ট 2-3 দিন খিচিৰি জাতীয় বস্তু আৰু পানীয় জাতীয় বস্তু, খুব নৰম বস্তু, কোমল বস্তু খাবলৈ দিওঁ। বেছিকৈ চুবাই খোৱা বস্তু আমি খোৱাটো মানা কৰোঁ। মুখখন চাফা কৰি ৰাখিবলৈ দিওঁ আমি, কাৰণ মুখখন যদি লেতেৰা কৰি ৰাখে তেতিয়াহ'লে সেই দাঁত উঠাই দিয়া জেগাটোত খাদ্যবস্তু জমা হৈ ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে আমি প্ৰতিবাৰ আহাৰ খোৱাৰ পিছত বা যিকোনো বস্তু খোৱাৰ পিছত মুখখন এবাৰ কুলকুলি কৰিবলৈ দিওঁ। বেছি জোৰকৈ কৰিব নোৱাৰিলোঁ, দাঁতটো সৰোৱাৰ পিছত যিহেতু বহুত জোৰকৈ প্ৰেছাৰ দিয়াটো সম্ভৱ নহয় মুখৰ ভিতৰত, সেইকাৰণে খুব লাহেকৈ হ'লেও এবাৰ খানা খোৱাৰ পিছত কুলকুলি কৰিবলৈ কওঁ। দাঁতটো উঠাই দিয়াৰ পিছদিনাখনৰ পৰাই আমি ৰোগীক ব্ৰাছ কৰিবলৈ কওঁ। যদি ব্ৰাছ কৰিবলৈ অসুবিধা হয়, তেতিয়াহ'লে খুব ছফ্ট ব্ৰাছ হ'লেও ওপৰে হ'লেও এবাৰ কৰিব লাগে। আৰু যদি বহুত বেছি অসুবিধা হয়, তেতিয়া মই আগতে কৈছোঁৱেই, প্ৰতিবাৰ খানা খোৱাৰ পিছত কুলকুলি কৰিব লাগে। টো উঠাই দিয়াৰ সম্পূৰ্ণ এদিনৰ পিছত, মানে 24ৰ পৰা 36 ঘণ্টাৰ পিছত আমি কুহুমীয়া গৰম পানীত অলপ নিমখ দি দিনত 3-4 বাৰকৈ কুলকুলি কৰিব দিওঁ। যিটো ছাইডত দাঁত সৰাইছে সেই ছাইডত লগাকৈ ভালকৈ কুলকুলি কৰিব লাগে। তেতিয়াহ'লে ঘাঁহ টুকুৰা সোনকালে শুকাই যায় আৰু তাত কোনো প্ৰব্লেম হোৱাৰো সম্ভাৱনা নাথাকে। দাঁতটো যেতিয়া দন্ত চিকিৎসকৰ ওচৰত ক্লিনিক বা হস্পিটেলত উঠাই দিয়া হয়, তেতিয়াহ'লে আমি মেডিচিনৰ লগতে যিবিলাক পৰামৰ্শ থাকে, যিবিলাক দাঁতটো উঠাই দিয়াৰ পিছত যিবিলাক সাৱধানতা অৱলম্বন কৰিব লাগে, সেইবিলাক আমি কৈ দিওঁ পেচেণ্টক। আৰু যদি কেতিয়াবা হিলি থকা দাঁত এটা ঘৰতে উঠাই দিয়া হয়, তেতিয়া যদি কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে আপুনি দন্ত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, মেডিচিন ল'ব লাগে। আৰু যদি একো প্ৰব্লেম নহয়, তেতিয়াহ'লে আপুনি প্ৰথম দিনা গৰম বস্তুটো এভইড কৰিব লাগে, গৰম বস্তু খাব নালাগে। আৰু ছেকেণ্ড দিনাৰ পৰা গুণগুণীয়া কুহুমীয়া পানীত অলপ নিমখ দি পিনে কুলকুলি কৰিলে সোনকালে ঘাঁহ টুকুৰা শুকাই যায়। ধন্যবাদ। আপোনালোকৰ যদি মোৰ চেনেলটো আৰু মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।